মাজনী ঐ মাজনী মাজনী কি হ'ল দুটা পানী এগিলাচ লৈ আহাচোন ৰবা ৰবা মই লৈ আহিছো লোৱা আনিছা দিয়া বৰুণদা বৰুণদা মাজনী কোনোবা আহিছে বলাচোন মোক লৈ বলা বৰুণদা 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 এই ঘৰত কোনো নাইয়ে নেকি বৰুণদা বৰুণদা নাইয়ে হবলা কোননো মই কৰিম আলি বৰুণদা নাই নেকি নাই কিয় মোৰ ডাঙৰ বিপদ হৈছে একটা বিপদ কি বিপদ মোৰ 12টা মাইকী সবকেইটা ওলাই যায় সকালে কামলৈ আৰু মই গধূলি হিচাপ লওঁ 12 জনী মাইকী তেতিয়াহ'লেতো তোৰ বহু টকাই হ'ব আগত মোৰ আৰু টকা আছে মোৰ 12টা মাইকী আছিলতো ৰাতিপুৱাই লোকৰ ঘৰত কাম বিচাৰি ওলাই যায় আৰু গধূলি আহি মোক টকা জমা দিয়ে তেতিয়া মোৰ ঢেৰ টকা আছিল এতিয়া বাৰু অলপ কমিছে তথাপিও আছে আচ্ছা মই মানে দাদাৰ ওচৰত একটা কথা ভাবি আহিছো কি কথা মই মানে আৰু একটা নতুনকৈ ল'ব বিচাৰিছিল তাৰ মানে তোৰ ইনকাম কমিছে হ'বলা দাদাই তেতিয়াহ'লে কথাটো ভালদৰে বুজিছে তাৰ মানে তই ইনকাম নকৰ না নকৰো মই বহি বহি খাওঁ বাহ সিহঁতক এনে বিয়া কৰাই অনা নাইতো কিন্তু মানিছো দেই আইডিয়া কিন্তু মানিব লাগিব সেই আইডিয়া লগাইতো আহিছিলো আৰু এজনী আনিবৰ কাৰণে মানে দাদাক ক'ব আহিছিলো ঘাটত এগৰাকী মাইকী আছে দম দি আনিব লাগে কি নহয় মানে মালিকটো দাদা দন হয়তো দাদাক আমার তার ছবে ভয় করে আপনি জানে আমার তার দাদার ভয়ত ছবে কপি থাকে দাদার মাল আছে তু দাদা আমার ঈশ্বর আল্লাহ গড মাদার ফাদার সব দাদার কারণে আমি জান দিব পারো দাদা আমার গুরু হয় গুরু সেই কারণে দাদার ওচৰত আহিছো নহয় নহয় আপোনালোক সব কিটা একেলগে আছিল তু সেই কারণে কথাটো জানি মই ইয়ালৈ আহিছিলো দাদা সঁচাকে মানে আপোনালোকৰ লগত নাথাকে দাদা তাৰ মানে ঘৰত আৰু আপোনালোক ইয়াত দাদাৰ খবৰ আমি ৰখা নাই আমি হেখন ঘৰ কেতিয়াবা আই থৈ আহিছো ও তাৰ মানে কিবা লাগিলে দাদা আৰু বাইদেউৰ এৰা এৰি হল পাছে মই আহিলো Oh my God, beautiful! আমি জানো তো বৰুণদা বৰ বেয়া মাল আছে গুণ্ডা হয় গুণ্ডা হেল্ল' এখেত হল বৰুণ বৰবৰুৱা সমাজৰ এজন কুখ্যাত অপৰাধী এখেতৰ নাম শুনিলে পুলিচ প্ৰশাসন পিছ হুচকি থাকে কাৰণ কেতিয়া কোন ফালৰ পৰা এটেক কৰে কোনো পাত্তাই নাপায় এখেতৰ চকুত চকু ৰাখি কোনেও কথা এষাৰ ক'বলৈ আজিলৈ সাহস গোটাব পৰা নাই কঁকালৰ খোচত অনবৰতে পিষ্টলটো থাকে এখেতে ভাল পায় মদ চিগাৰেট আৰু টকা আকৌ বৰ আচৰিত নাৰীৰ লগত কোনো ধৰণৰ সংগতি নাই
কিন্তু কেতিয়াবা ৰাস্তাৰ দাঁতিত পৰি থাকে ফুলকমলীয়া নাৰী ধৰ্ষণৰ বলি হয় দাদা মই খবৰ ল'লো স্কুল 3 বজাত ছুটি হ'ব পিছখিনি ক বাচ্চাটো ঘৰলৈ বাছত যাব কিন্তু ঘৰ পোৱা আগত বেয়া ৰাস্তাখিনি বাচ্চাটো ৰিস্কাৰে যাব গতিকে আধা ৰাস্তাতে ৰিস্কা লক মাৰি বাচ্চাটো উঠাই দিম ঠিক আছে সেইদিনা নিউজ বাজিছে দাদা বোলে গুণ্ডা হয় গুণ্ডা ধৰ্ষণকাৰী হত্যাকাৰী মাৰদাৰ কিলাৰ শুটাৰ সেইদিনা বেংকত এজন লোকৰ গাত চাপ এডাল পেলাই দি নগদ 2 লাখ টকা লুটিছে 2 লাখ ঐ হাপ হাপ মোক খালে ও মুট দিলে ও দাদা হিচাপ কৰিলো 2 লাখ আছে ঠিক মাল কি খতৰনাক মাল দাদা এনেকুৱা গুণ্ডাৰ লগত আপোনাৰ ছোৱালী থাকিব নোৱাৰে কেতিয়াও নোৱাৰে ঘৰলৈ ৰিটাৰ্ণ হোৱাই ভাল হ'ব কেতিয়াবা মাল চাল খাই মাৰি পেলাব বাইদেউ আপুনি কি কৰিব আপুনিতো অসুস্থ এতিয়া আচল কথা লৈ আহো কি কথা ফিৰ যদি ৰিটাৰ্ণ নহয় আমিয়ে লৈ লওঁ ছোৱালী আপোনাৰ ছোৱালী কি কৰিলি তই নহয় নহয় আপুনিতো এতিয়া বেমাৰী আপোনাৰতো এতিয়া কাম ধান্দা নাই আপোনাৰ খৰচটো বাঢ়ি আছে গতিকে এনে থকাতকৈ তাইক ময়ে লৈ লওঁ কি কৰিলি কি বকিছ তই নহয় মানে আপুনি বুজা নাই আপোনাৰ দুখটো বুজিহে কৈছো মই কথাটি ঐ তই তই ইয়াৰ পৰা গলি নে কি তেতিয়াহ'লে নিদিয়ে তোক তোক আজি মই যোৱাৰ আগত একেবাৰে লৈয়ে যাওঁ লাঠিডাল লৈ আছোন ইয়াক নহয় নহয় এই সন্ধ্যা লাঠিডাল লৈ আহ মই ইয়াক আজি অ' তাৰ মানে নাম সন্ধ্যা সন্ধ্যা কি খুবসুরত নাম সন্ধ্যা মানে সন্ধ্যা মালতী এই ঘৰখনত নিয়াৰ পাছত মোৰ ঘৰখন একেবাৰে গোন্ধত আমোল মোলাই থাকিব সন্ধ্যা ঐ সন্ধ্যা মোৰ লগত বলা এই বুঢ়াৰ লগত থাকি কুছ ভি লাভ নাই মই তোমাক বহুৱাই বহুৱাই খুৱাম লাঠিডাল দেচোন মোক ইয়াক মই ভালো হবো ভালো হবো তুমি কামিলে আমার জানা তুমি কামিলে আমারে যুক্ত দিছে ভালো হবো ভালো হবো ভালো হবো
তোমার কি হয়েছে আদার পালা মুখখন লাগছে বারে বারে এটা কথা দিয়ে থাকা এই কমদল করবেন না মু পেশার আছিল মই জমিনত ধলি পড়িলো কিন্তু লাঠি ডাকিও লাঠি ডাকিও না না বিশ্বাস কর মই আল্লাহর কসম খাইছো মোর মা বাবার কসম খাইছো গোটেই হব মাইকির কসম খাইছো আমাকে বিশ্বাস কর নেগো এক গ্লাস পানি খাবো পানি কারা মারছে আমরা দেখি বগুড়ে মারছে অল্প ভালো করে মালিশ কর তোমরা লেটিন লাগছে তোমরা অত খারাপ করে পড়ে গেছে রে হায় আল্লাহ আল্লাহ আমার এখন কি হব রে মরে গেলে কি হব আমরা ইমান করে পারবো হে আল্লাহ আমার এই বসে তুমি লিসাইবে কি মরি গলে আমার কি গতি হইব বরুণদা 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 মুখী হতে মারিছে আপনার মাই কেলা চিতাল দিলে আর হহুরে তামাম বিটিছে জলদি ওলাই আহক বরুণদা জলদি ওলাই আহক মই নাই বুলি জানিছিলো পিছে বিচাৰি বিচাৰি বুঢ়াৰ ঘৰ ওলালো পাছত বুজিলো আপোনাক অকলে পেলাই থৈ সিহঁত গুচি গৈছে বহুত দুখ পালো মই বহুত দুখ পালো বরুণদা 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 সিহঁতে মোক পিটিছে তামাম মাৰিলে বরুণদা অল্প মোক হেল্প লাগে হেল্প কৰক বরুণদা হেল্প কৰক অল্প হেল্প কৰক বরুণদা বরুণদা আমি এবার দেখি
কি দেখলো আমি? আল্লাহ আল্লাহ গো, আল্লাহ গো, কি দেখলো আমি? কি দেখলো? বরুণদা, আপনার কি হল? হায় 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 হায়, দাদা আপনার অসুখ তো কি? মই একো বুজিবই পৰা নাই। ও আপনার হাত দুটা কি ভাঙি গল? কাম সাফা। ও ঠেং দুটার কাম নাই কি হল দেখুন, আপনার জিন্দগি খতমেই হল। ও আপনার মুখটো ভাঙি গল দেখুন, এতিয়া তো খাব লব একো নোৱাৰে। আপনার মাইকেও নাই এতিয়া, এনেকুৱা এটা অৱস্থাত বাৰু এৰি থৈ যায়নে? চি 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 চি, আপনার মাইকি 1 নম্বৰ হাৰামি, আৰু সেই বুঢ়াটো। আপনি তো 1 নম্বৰ ডন হয় এই জায়গার, আৰু আজি আপনার এই অবস্থা। আপনার মাইকি আপনাক পিটিছে। চি 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 চি, মই বৰ দুখ পালো, দুখ পালো। মাইকি আৰু সৌৰে আপোনাক এৰি থৈ গ'ল। হাই হাই হাই, আপনার পিস্তলটো নাছিল। আপনি কি মানুহ যা গাত মাৰিব লাগিছিল? চি 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 চি, ইমান বেয়াকে মাৰিব লাগে নে? মোকো মাৰিছে। আপনার মাইকে লাঠি দালানি দিছে আর বুড়াই পিটিছে, তামাম পিটিছে মুখ। মারিছে মারিছে বারু, কিন্তু আপনার এই অবস্থা দেখিয়ে মোৰ দরদ জাগিছে। বারু মারিছে মারিছে, আপনার তো এই অবস্থা হলেই আর দ্বিতীয়বার তো তাইক ঘূৰাই নলয়, গতিকে তাইক মইহে নিজৰ কৰি লওঁ। আপনার তো হাত ঠেং নাই, একটা কিস খাবলৈ মুখটো নাই, গতিকে ময়ে তাইক। চুপ! দাদাৰ দম চা, উঠিবই নোৱাৰে, আকৌ মোক দম দিয়ে। ও আগতেতো আপুনি পানী মিক্স নকৰাকৈ মাল ঢালে, এতিয়া আজি যদি ডকাইতি কৰে কাইলৈ একো মাৰ্ডাৰ কৰে, আজি যদি বেংক লুটে কাইলৈ একো ধৰ্ষণ কৰে। ডেকা কাল, আজি মোৰ দুখ লাগি গল, তোক এৰি থৈ চব গুচি গল। আরে তোর পিস্তলটো কো? বুঢ়া ইয়াত বাগৰি থাকোতে মই ভিতৰৰ পৰা লৈ আহোঁ।
Latin bagus. মোৰ দুখটো আজি ক'ব লাগিব নহ'লে আজি গম পাই যাব মোৰ মাইকীবোৰে গম পাই যাব আজি মই সঁচাটো ক'ব লাগিব ফাঁকি আজি নচল বৰুণ ক'ত আছ তই ইয়াত আছ ক'ত গ'ল সমীৰ ক'ত তই ক'ত ৰাখিছ তাক ক'ত গ'ল সি উত্তৰ নিদিয়া কিয় তাক ক'ত লুকুৱাই ৰাখিছ ক যেতিয়া সমীৰক তোৰ হাতত গতাই থৈ গৈছিলোঁ তেতিয়া মই কি কৈছিলোঁ তোৰ মনত আছেনে য'তে যেনেকে থাক নিজৰ লগতে ৰাখিবি ৰাখিছিলোতো একেলগেইতো আছিলি আজি কিয় তাক এৰিলি সঁচা কথা ক তই এতিয়া মনে মনে থাকিলে নহ'ব কিবা এটা ক আজি উত্তৰ দিব লাগিব উত্তৰ বিচাৰিলেও উত্তৰ নাপাব কিয় তাক মাৰি পেলালি মই মৰা নাই পিছফালৰ পৰা গুণ্ডাই এটেক কৰিছে মই চেষ্টা কৰিছিলোঁ কিন্তু মই নোৱাৰিলোঁ মোকো মাৰিলে কোনে মাৰিছে নাজানো পাত্তাই নাপালোঁ দাদা কি কৰিলে এয়া পিষ্টলটো পানীত কিয় পেলাই দিলে হেত আজিৰ পৰা আমি ভাল হৈ গ'লোঁ বল এতিয়া ঘৰলৈ আত্মসমৰ্পণ হত্যা ধৰ্ষণ ডকাইতি গুণ্ডামি এই সকলোবোৰ বদঅভ্যাস আজিৰে মুহূৰ্তৰ পৰা পৰিহাৰ কৰি ভাল মানুহ হৈ দুই নতুন পথত খোজ দিয়াৰ মানসে জলদেৱতাৰ বুকুলৈ মৰণাস্ত্ৰ দলিয়াই অতদিনে এখন নিচাৰ পৃথিৱীত দৌৰি আজি ভাগৰি দুয়ো অলপ জিৰণি ল'লে আৰু দুখুনি মাকে গতাই থৈ যোৱা ভায়েকক মৰমেৰে সুধিলে কি ভাবিছা এতিয়া
সমীর 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 হে সমীর হে সমীর 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 ওই কোন আছো হেল্প হেল্প সমীর সমীর তোক মাৰিলে তোৰ হতে গুণ্ডামি কৰিব লগত হোৱা নাছিলোতো পিস্তল মই তাক এবাৰো দেখা নাপালো তাক মাৰি পেলালে ন মই মোৰ ল'ৰাক বিচাৰি যাওঁ মোৰ ল'ৰা মৰি থাকিল ন সমীৰ সমীৰ তই ক'ত আছ সি মৰি থাকিল ভাৰতী দেৱী সমীৰৰ মাতৃ ভাল মানুহৰ সপোন ৰচি আজি পুত্ৰক হেৰুৱাব লগা হয় কত যে আশা থাকে এগৰাকী মাতৃৰ নিজৰ সন্তানক লৈ কিন্তু আশাবোৰ নিমিষতে হেৰাই যায় সপোন সুন্দৰ বাস্তৱ নিষ্ঠুৰ আজি পুত্ৰক বিচাৰি হাহাকাৰ কৰি ঘূৰি ফুৰিছে মাতৃগৰাকী ৰাস্তাই ঘাটে যাকে লগ পাই তাকে আগচি ধৰি সোধে সমীৰক দেখিছিলা নেকি সমীৰক দেখিছিলা নেকি পথৰ যাত্ৰীসকলে ভয়তে পলাই ল'ৰা পৰা হাঁহে ঠাট্টা মস্কৰা কৰে আৰু দৌৰে হৌ আছা ভাৰতী পাগলী আহিছে ভাৰতী পাগলী तमाम पीछे আজি बापेक जीके लोग हुई तमाम धुलाई दिसे खुराई मारिसे मरिया गेছে গামি कमरता भांगी दिसे माइकी लगे हाँ तो माइकी लगे ना लगे मोर भूल हो গৈছিল भूल माइकी लगे मारो
না 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 শুয়োরের বাচ্চা মারো আমাকে ধরো রে মারো ভাঙা দিয়া মারো শুয়োরের বাচ্চা মারো আমার বিচার লাগে আমার বিচার লাগে ওই কি হল আমার বিচার লাগে আমার মতার বিচার লাগে তার ধরি আনি দিও আমাক মতার বিচার লাগে মেডাম আমাক মতার বিচার লাগে মতার বিচার লাগে ওই ৰ কিয় ইমান হাল্লা কৰি আছ এটা এটা কৈ ক একেলগে কলে বুজি পাই নেকি ও বাদেও বুঝবেন না বদমাছ আছে তাক আনি দিব লাগে বদমাছ আছে পলাই ফুৰিছে মেম কি মাইকি পাগল হয় আজি ধৰিছো আমি তা কি পলাই গল বিচাৰি ফুৰিছো সদায় দিন ফাঁকি মাৰে হয় কমপ্লেইন লেখান মেম সি শাস্তি পাব লাগে মেম ইয়াক মাৰিব লাগে একচাম মেম মাৰক কিবা চবুত লাগে যদি আমাৰ হাতত আছে মেম আমি দিব পাৰো ই বৰ বদমাছ কি কৰিম ক তাক ধৰি আনি পিটিব লাগে মেম ভৰাব লাগে মেম খাব ল'ব মেম একো নিদিব তাক আমি কষ্ট কৰি উপাৰ্জন কৰো আৰু সি বহি বহি খায় কি কাম কৰে সি তাৰ কিবা কাম আছে নি মাইকিৰ উপাৰ্জনত চলে তাক মৰম দিও সি চালাই নুবুজে আচ্ছা তাৰ মাইকি কেইজনী আমরা 12 জনী কি হেৰে আৰু লাগে তাৰ মানে তহঁত গোটেই কেইজনী না মেম আমরা না আৰু আছে আমরা 12 জনী হোৱাট 12 জনী 12 জনীৰ পিছতো অন্য এজনীলৈ চকু দিয়ে বৰ বেয়া মেম গোটেই কেইজনীয়ে লগ হৈ অলপ মাৰধৰ কৰিলো হয় খাই পলাই গল আমি তাক 2 দিন ধৰি বিচাৰিছো দয়া কৰি তাক বিচাৰি আনি দিয়ক মেম সি বেয়া মতা যিকোনো প্ৰকাৰে আমাৰ ওচৰলৈ আনি দিয়ক সি মৰি গলে আমাৰ বেয়া হ'ব আমাক লাগিবই মেম তাক আমি ভয় খুৱাইছো যাতে সি পাছলৈ এনে কামত হাত নিদিয়ে দিদিহঁতৰ এতিয়া ভালহে হৈছে নিজে আৰ্জন কৰি নিজে খাব পাৰিব তাক বহুৱাই কিয় খুৱাব লাগে নহলে আকৌ বেলেগ মতাৰ লগত গুচি যাওক না না এইটা কাম আমরা করব না এইটা আমার কারণে খারাপ কাম হারাম হব তাক লাগিব দেৱান তহঁতৰ বৰ মৰমৰ ন কি কৰিব লাগিব ক সংসাৰ কৰিছো যেতিয়া দেৱানীৰ সঙ্গে থাকিয়ে মৰি যাম আমাৰ কেছটো এবাৰ চকু ফুৰাই চাব আমি আহিছো মেম আচ্ছা তহঁতৰ দেৱানীৰ নাম কি কচোন আচ্ছা তহঁত এতিয়া যা মই মোৰ ইনভেষ্টিগেশ্যন কৰি আছো ঐ বাকীবোৰ ক'ত গ'ল তাক বিচাৰি গৈছে ঐ বল বল দিমে আজি কাম 12টা থাকাৰ পিছতো আৰু লাগে সালা 12টা মাইকী কৰিমালিৰ 12টা মাইকী 12টা যায় 12 জাগা গধূলি আহে তাকা মোৰতা আমি 12টা যাওঁ 12 জাগা গধূলি আহি তাকা দেউতা মই কৰিম আলি মোৰ 12টা মাইকী মই কৰিম আলি মোৰ 12টা মাইকী
লম্বা খাতা কালা সুন্দর মুখা মুখা নরম হপ্তা মোর মরমর 12 জনী আমিনা আক্তারা জেসমিনা সুলতানা মমতা আজিজা ফিরোজা নাজিমা নুরবাহার সায়েদা দিলবাহার হাসিনা মই করিম আলী মোর 12টা মাইকি মই করিম আলী মোর 12টা মাইকি আমি আনৰ ঘৰত কাম কৰি টাকাৰ হিচাপ গণি গণি উফ তাৰ কি চাবা বাহাদুৰি হি হেনো দেৱানী আমি তাৰ 12টা মাইকি হি হেনো দেৱানী আমি তাৰ 12টা মাইকি বারোটা যাই 12 জাগাত গধূলি আহে টাকা মোর তাত মোর মৰমৰ 12 জনী মই হেনো দেৱানী মোর 12টা মাইকি মই করিম আলী মোর 12টা মাইকি মই করিম আলী মোর 12টা মাইকি বহি খাওঁ বহি খাওঁ মই বহি খাওঁ বহি খাওঁ মোর একো নাই কাম ধান্দা মই করিম আলী মোর 12টা মাইকি মই করিম আলী মোর 12টা মাইকি আমি তার 12টা মাইকি মই হলো দেৱানী মোর 12টা মাইকি হি হেনো দেৱানী আমি তার 12টা মাইকি মই হলো দেৱানী মোর 12টা মাইকি ভাইটি RSৰ কোৱাটা এটা দিয়াচোন ভাইটি আৰু এটা RSৰ কোৱাটা দিয়াচোন
দেউতা চাহ খোৱা লওক কি দিছা এয়া অলপ বেলেগ বেলেগ লাগিছে দেখোন অলপ বেলেগ লাগিছে নেকি একেবাৰে বাদ দিলে নেকি নাই এতিয়া এইবোৰ নচলে আৰু যাব নালাগে ইয়াতে থাকিলেই হ'ল অকলে অকলে তাত কিয় থাকিব লাগে নাই যাব লাগিব মানুহে বেয়া বুলিব ঘনীয়েক লগত থাকিলে বেয়া পায় নেকি নাপায় কিন্তু কিন্তু কি ঘৰটো অকলেই থাকিব আৰু মই কথাটো হয় নালাগে আমি তিনিও একেলগে থাকিম আজিৰে পৰা ছোৱালীয়ে ঠিক কথাই কৈছে আমি একেলগেই থাকিম আৰু একেলগেই মৰি থাকিম বাহ কি খুবসুরত লাগিছে বৰুণদা আৰু বৰদেউতাৰ মাজত ছোৱালীজনী দেখি খুবেই মজা লাগিছে এনেকে থাকিব লাগে গণ্ডগোল এৰি দিয়ক মিলা মিছাকে থাকিব লাগে তই আকৌ কিয় আহিলি মোৰ ভুলটো বুজাবলৈ আহিছো মই ভাল হৈ গলোতো ক'ব আহিছো মাফ বিচাৰি আহিছো বৰুণদা আপুনি এতিয়া ভালে থাকক ছোৱালী আৰু দেউতাৰ লগত একেলগে বসবাস কৰক আৰু মই এতিয়া নিজৰ মাইকীবিলাকৰ লগতে থাকি আৰু আন মাইকীলৈ মই চকু নিদিওঁ মই তিনিওজনৰ আগত কাণত ধৰি উদ্ভৱ কৰিছো এই হ'ব এই কৰিম হ'ব মই কৰিম আলি মোৰ 12টা মাইকী মই কৰিম আলি মোৰ 12টা মাইকী সকাল সকাল আমি কামত যাওঁ সন্ধ্যা বেলা আহি তাক দেখা পাওঁ তাৰ কি চাবা বাহাদুৰি সি হেনো দেৱানী আমি তাৰ 12টা মাইকী মই হলো দেৱানী মোৰ 12টা মাইকী সি হেনো